নমস্কাৰ অন্বেষণৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি 21 জুন অৰ্থাৎ আন্তৰ্জাতিক যোগ দিৱস ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আজিৰ এই দিনটোক উদযাপন কৰা হয় সেয়েহে আজি যোগ দিৱসৰ দিনাখন যোগৰ বিষয়ে কেইটামান ইণ্টাৰেষ্টিং ফেক্টছ আমি জানো আহকচোন 2014 চনত ইউএনএ 21 জুনটোক ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে চেলিব্ৰেট কৰাৰ কথা ঘোষণা কৰে যিটো ভাৰতৰ বাবে সঁচাকৈ এক গৌৰৱৰ কথা কিয়নো য়োগা ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ আৰু ইয়াৰ জৰিয়তে ভাৰতীয় সংস্কৃতি সভ্যতাৰ কথা বিশ্বই গম পায় যাৰ জৰিয়তে ভাৰতৰ ছফ্ট পাৱাৰো বঢ়োৱাত বৰকৈ সহায় হয় ফেক্ট নম্বৰ 1 আপুনি জানেনে য়োগা কৰা টোটেল মানুহৰ ভিতৰত 72% মহিলা হয় আৰু 1937 চনলৈ য়োগা ক্লাছসমূহত কেৱল পুৰুষৰ বাবেহে এলাও আছিল 1937 চনৰ পিছতহে মহিলাসকলে য়োগা ক্লাছত যাবলৈ অনুমতি পায় ফেক্ট নম্বৰ 2 এতিয়া কোভিড-19ৰ সময় ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে কোভিড-19ৰ ত্ৰাস এতিয়া বৰ্তি আছে আৰু এই কোভিড-19ৰ ত্ৰাসৰ সময়ছোৱাত আমি এটা শব্দ প্ৰায় শুনিবলৈ পাই আছোঁ হয় ঠিকেই ধৰিছে আপুনি ইমিউনিটি আৰু এই যোগাই ইমিউনিটি বঢ়োৱাটো বৰকৈ সহায় কৰে লগতে ই ডায়েবেটিছ পেচেণ্টক তেওঁলোকৰ ছুগাৰ লেভেল কণ্ট্ৰল কৰাটো বৰকৈ সহায় কৰে আৰু দৈনিক য়োগা কৰিলে হাৰ্ট ডিজিজ হোৱাৰ ৰিস্কো খুব কম থাকে ফেক্ট নম্বৰ 3 য়োগাক বিশ্বৰ ভিতৰত আটাইতকৈ পুৰণি ফিজিকেল ডিচিপ্লিন বুলি গণ্য কৰা হয় বিশ্বৰ আটাইতকৈ পুৰণা গ্ৰন্থ ঋগবেদতো য়োগাৰ কথা উল্লেখ আছে যিখন কিতাপ যিখন গ্ৰন্থ প্ৰায় 1500 খ্ৰীষ্টাব্দত লিখা হৈছিল ফেক্ট নম্বৰ 4 বিশ্বৰ আটাইতকৈ দীঘলীয়া য়োগাৰ ক্লাছটো কিমানমান সময়ৰ আছিল এনি গেছ 56 আৱাৰ্ছ হয় বিশ্বৰ আটাইতকৈ দীঘলীয়া য়োগাৰ ক্লাছটো 56 ঘণ্টাৰ আছিল আৰু আটাইতকৈ ডাঙৰ য়োগা ক্লাছটো অনুষ্ঠিত কৰা হৈছিল ভাৰতৰ ৰাজপাটত 2015 চনৰ 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুঠ 35,985 লোকে অংশগ্ৰহণ কৰিছিল ফেক্ট নম্বৰ 5 এইটো এটা ফেক্টৰ লগতে এটা ভাল খবৰ বুলিও মই ক'ব পাৰোঁ কাৰণ ভাৰত চৰকাৰকে ধৰি বহুতো অৰ্গেনাইজেশ্যনে য়োগাক এজ এ স্পৰ্ট প্ৰমোট কৰিবলৈ চেষ্টা কৰি আছে আৰু অলিম্পিককে ধৰি আন ইণ্টাৰনেশ্যনেল গেমছসমূহক য়োগাক এজ এ স্পৰ্ট অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে নহয়নে ভাল খবৰ ফেক্ট নম্বৰ 6 আপোনালোকে জানি হয়তো সুখী হ'ব যে স্বামী বিবেকানন্দই সেইজন ভাৰতীয় ব্যক্তি যিয়ে পশ্চিমৰ দেশসমূহক পোনপ্ৰথমে যোগৰ লগত পৰিচয় কৰাইছিল আৰু বৰ্তমান আমেৰিকাত 52,000 ৰেজিষ্টাৰ্ড যোগ শিক্ষক আৰু 18,000 ৰেজিষ্টাৰ্ড যোগ স্কুল আছে আপুনি জানি আচৰিত হ'ব যে আমেৰিকাবাসীয়ে $16 বিলিয়ন অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় 1,16,800 কোটি টকা খৰচ কৰে কেৱল য়োগা ক্লাছ আৰু তাৰে য়োগাৰ লগত জড়িত সা সামগ্ৰীৰ নামত আচৰিত নহয়নে ফেক্ট নম্বৰ 7 হিন্দী মাইথলজিৰ মতে লৰ্ড শিৱক যোগৰ সুপ্ৰিম লৰ্ড বুলি কোৱা হয় তেওঁক আদি গুৰু আৰু আদি যোগী বুলিও কোৱা হয় কথা আছে যে ভগৱান শিৱয়ে সপ্তঋষিক য়োগাৰ জ্ঞান দিছিল ফেক্ট নম্বৰ 8 এইটো ফেক্ট পাৰ্চনেলি মোৰ বিৰাট ইণ্টাৰেষ্টিং লাগিছে জানি আগতে য়োগাত মেথ হিচাপে ঘাঁহ জন্তুৰ ছাল ইত্যাদিৰ ব্যৱহাৰ কৰা হৈছিল 1982 চনত এঞ্জেলা ফাৰ্মাৰ নামৰ এজনী য়োগা টিচাৰে বিশ্বৰ প্ৰথমখন য়োগা মেট বনাইছিল তেওঁ য়োগা শিকাবলৈ কাৰ্পেট হিচাপে এখন ষ্টিকি ছাৰ্ফেচ বনাই লৈছিল যাতে যোগাভ্যাস কৰাত সুবিধা হয় ফেক্ট নম্বৰ 9 2012 চনত অষ্ট্ৰেলিয়াত এটা ষ্টাডিয়ে জনায় যে হেডষ্টেণ্ড অৰ্থাৎ শীৰ্ষাসন আটাইতকৈ ডেঞ্জাৰাছ যোগা মুদ্ৰা ইয়াৰ লগতে তেওঁলোকে আৰু 5টা যোগা মুদ্ৰাক ডেঞ্জাৰাছ বুলি অভিহিত কৰে সেইকেইটা হ'ল শোল্ডাৰ ষ্টেন্স লোটাছ এণ্ড হাফ লোটাছ প'জেছ
ফৰৱাৰ্ড বেঞ্চ, বেকৱাৰ্ড বেঞ্চ, হেণ্ডষ্টেণ্ডছ। এতিয়া আপোনালোকলৈ প্ৰশ্ন হ'ল এই 5টা যোগ মুদ্ৰাক অসমীয়াত কি বুলি কয়? কমেণ্ট ছেকশ্যনত আমাক জনাব। ফেক্ট নম্বৰ 10, যোগ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হ'ল ইউনিয়ন। গতিকে আজিলৈ ইমানেই। লগ পাম আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুখে থাকক, শান্তিত থাকক।